নমস্কাৰ বন্ধুসকল, আপোনালোকক SD ইলেক্ট্ৰটেক চেনেলটোত পুনৰবাৰ স্বাগতম জনাই নতুন ভিডিঅ'ত আৰম্ভ কৰিব লৈছোঁ। আৰু বহুত দিন হৈ গ'ল ভিডিঅ' দিয়া নাই, তো নতুন এটা আপডেট আছে আপোনালোকৰ কাৰণে। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ ইলেক্ট্ৰিকেল লাইচেন্সৰ ওপৰত। আৰু এটা বিশেষ নটিফিকেশ্যন আছে, আৰু যিটো নটিফিকেশ্যন আপোনালোকৰ কাৰণে খুব লাভদায়ক আৰু ভাল খবৰ হ'ব আপোনালোকৰ বাবে। তো আশা কৰিছোঁ যিসকলৰ লাইচেন্স নাই, ইলেক্ট্ৰিকেলত কাম কৰে, লাইচেন্সটো এতিয়ালৈকে পোৱা নাই বা লাইচেন্স তেওঁলোকক যিকোনো অৰ্গেনাইজেশ্যনে বিচাৰি আছে, তেওঁলোকে দিব পৰা নাই, তেখেতলোকৰ কাৰণে খুবেই ভাল হ'ব। আৰু আপোনালোকে লাইচেন্সটো লাভ কৰিব পাৰিব। তো লাভ কেনেকৈ কৰিব, এপ্লাই কেনেকৈ কৰিব, আহক আমি গুৰুত্ব সহকাৰে এই এপ্লিকেশ্যনটো কেনেকৈ কৰিব জানি লওঁ। তো তাৰ আগতে আপোনালোকক কিছুমান কথা জনাই, ইলেক্ট্ৰিকেল যিটো লাইচেন্স আছে বা পাৰ্মিট ছুপাৰভাইজাৰ কম্পিটেঞ্চি আছে, তাৰ নটিফিকেশ্যন ওলাইছে। আৰু এইটো যোৱা আগষ্ট 16 তাৰিখে ওলাইছিলে। যিসকল নাজানে ক'ব বিচাৰিছোঁ যে অহা ছেপ্টেম্বৰ 20 তাৰিখলৈকে আপোনালোকে অফলাইন আবেদন কৰিব পাৰিব, আৰু 20 তাৰিখ লাষ্ট ডেট হয়। তো আপোনালোকে দেৰি নকৰি সোনকালে এপ্লিকেশ্যনটো অফলাইনত ফিল আপ কৰি দিয়ক বা এপ্লিকেশ্যনটো কৰি দিয়ক। তো আপোনালোকক পোষ্ট অফিচৰ যোগেদি যি এডমিট কাৰ্ডসমূহ আছে প্ৰেৰণ কৰা হ'ব। আৰু এইটো আপোনালোকক জনাই দিছোঁ, যিসকলৰ বিশেষকৈ যিকেইটা পাৰ্টৰ ৰিকুৱাৰমেণ্ট আছে বা এতিয়ালৈকে তেওঁলোকে পোৱা নাই বা পাৰ্টকেইটা পাবলৈ ইচ্ছুক, তো তেখেতলোকৰ কাৰণে। তো আপোনালোকে সোনকালে যাওক। আৰু এই ভিডিঅ'টো মই দীঘল নকৰোঁ, আপোনালোক নটিফিকেশ্যনটো দেখাই দিছোঁ, চাই লওক নটিফিকেশ্যনটো। তো চাই আছে আপোনালোকে 5টা বজালৈকে আপোনালোকে পাৰিব 20 ছেপ্টেম্বৰ, আৰু তাৰপিছত আপোনালোকে এইটো এপ্লাই কৰিব নোৱাৰিব। তো অধিক তথ্যৰ বাবে নিজৰ নিকটতম যি ইলেক্ট্ৰিকেল লাইচেন্স বৰ্ডৰ অফিচ আছে তাত গৈ যোগাযোগ কৰিব পাৰিব। নটিফিকেশ্যনটো চালে আপোনালোকে, যিহেতু 16 তাৰিখতে ওলাইছিলে, 16 আগষ্টত, আৰু 16 আগষ্টৰ পৰা মই ভিডিঅ'টো দিব পৰা নাই, সোনকালে ভিডিঅ'টো দিম বুলি ভাবি আছিলোঁ। তো যিসকলে মোৰ ভিডিঅ'টো চাই থাকে তেখেতলোকৰ কাৰণে সুবিধাৰ কাৰণে মই এইটো ভিডিঅ' আকৌ বনাই আছোঁ। আৰু আগতো মই কেইবাটাও ইলেক্ট্ৰিকেল লাইচেন্সৰ ওপৰত ভিডিঅ' বনাইছোঁ, তো আপোনালোকে গৈ চাব পাৰে। তো আহক আমি এই লাইচেন্সটো কাৰ কাৰণে কোনে কোনে এপ্লাই কৰিব পাৰিব। আৰু বহুতে মোক কমেণ্ট কৰিছিলে যে দাদা ভিডিঅ'টো দিব বা ছাৰ ভিডিঅ'টো দিব এবাৰ, আমি জানিব পাৰিম। যিসকলৰ লাইচেন্স আছিলে তেওঁলোকে হাবাথুৰি খাই আছিলে। তো আজিৰ ভিডিঅ'টো তেখেতলোকৰ কাৰণে বিশেষকৈ আপোনালোকক জনাই দিব বিচাৰোঁ যে সোনকালে হ'ব পৰীক্ষাটো। আৰু মাইনিঙৰ যিটো এপ্লাই কৰা আছিলে সেইটো এতিয়ালৈকে পৰীক্ষা হোৱা নাই, তো সেইটো হ'ব ছুপাৰভাইজাৰৰ মাইনিং পাৰ্টৰ। আৰু এতিয়া বৰ্তমান ৱৰ্কমেন পাৰ্মিট আৰু ছুপাৰভাইজাৰৰ আকৌ এপ্লিকেশ্যন লোৱা হৈছে ইলেক্ট্ৰিকেল লাইচেন্স বৰ্ডৰ পৰা, গুৱাহাটী হেডকোৱাৰ্টাৰ। আৰু ইয়াৰ লগতে যোৰহাট, শিলচৰ, তেজপুৰ আৰু ডিব্ৰুগড়, এই 4টা ডিষ্ট্ৰিক্টত এই চেণ্টাৰটো পতা হ'ব, চেণ্টাৰ হ'ব। তাতে গৈ নিজৰ নিজৰ সুবিধাৰ মৰ্মে আপোনালোকে এপ্লাইটো কৰি ল'ব পোষ্ট অফিচৰ যোগেদি। চেণ্টাৰসমূহ আপোনালোকৰ যাৰ য'ত সুবিধা আপোনালোকে মিলাই ল'ব। তো বন্ধুসকল, আপোনালোকে চালে নটিফিকেশ্যনটো দেখালোঁ আপোনালোকক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক বটনটো দবাই দিব, যাতে মই আপোনালোকলৈ আৰু আগলৈ ভিডিঅ' নতুন নতুন দিব পাৰোঁ। তো এয়াই কৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজি লগ পাম এটা ভিডিঅ'।